তাই মাৰিব নজনা দুখন হাজি এখন কাটিছে জধলা নহয় এনেকৈ কৈ আজি মনত পেলাই গাইজ সাপোৰ্ট কৰিব আপোনালোকে যিমানটোহে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভালে আছে আজি আমি আকৌ কাম কৰিবলৈ যাবলৈ ওলালোঁ জলকীয়া বাৰীত লগতে আহিছে মৰক হাঁহ মোৰ লগত তুমিও কাম কৰিবা নি আজি কৰিবা তাই বেমাৰ হৈ আছিলে কালিৰ পৰা অলপমান ভাল পাইছে মই ক'লোঁ ঘৰতনো কি কৰিবা অকলে অকলে ব'লা কামকে কৰিবলৈ যাওঁ তো আমাৰ কৰাবোৰ দেখিছিলে গোটেই পিছল হৈ আছে চব তাত পাবগৈ লাগিব লাহে লাহে আমাৰ চেনেল অলপ কৰিবা চেনেল পিছত খাই যাবে আৰু বহুতে কমেণ্ট কৰি আছে যে বৰষা মানে তোমালোকৰ নবৌৰ নামত যে এটা ইউটিউব চেনেল খুলিব লাগে বহুতে কমেণ্ট কৰি আছে আৰু ইউটিউব চেনেল খুলিলে কি তোমাৰ নামত খুলিম মানে এতিয়া এইটো যিটো ভিডিঅ' এতিয়া আমি বনাই আছোঁ এই ভিডিঅ'টো তাতো যাব ইয়াতো আহিব মানে চেনেল দুটা হ'ব বহুতে কমেণ্ট কৰি আছে আৰু বৰষাই ক'লে খুলিবলৈ খুলিম আৰু এইটো চেনেলত তেনেকৈ আপোনালোকে ছাপোৰ্ট কৰিছে যিটো চেনেলতো আপোনালোকে ছাপোৰ্ট কৰিব ত' মই এইটো ভিডিঅ'ৰ তলতে লিংকটো দি থওঁ আপোনালোকে এই চেনেলটো পূৰা ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ চাব ভিডিঅ' এৰাই নাই বাৰু এৰিমহে ত' চাব আৰু এয়াই আমাৰ মানে ভিউটো চবচোন আহিছে এবাৰ কি মজা লাগিছে এতিয়া ব'লক এতিয়া গৈ থাকোঁ আজি নহয় কাম কৰিবলৈ লৈছোঁ পূৰা কাম লগাবলৈ আৰু তোমালোকে আশীৰ্বাদ কৰাৰ কাৰণে বৰষা সোনকালে ভাল হ'ল হয়নে ভাল হ'লা নাই কৈ দিয়াচোন কিমান এতিয়া বনালোঁ কালিতে মানে কালি ইমান ভাল পোৱা নাছিলে আজি অকণমান বেছি ভাল পাইছে অলপ পূৰা ভাল নাই হোৱা মানে পূৰা নাই হোৱা অলপ চলপ আছেগৈ আৰু আপোনালোকে আশীৰ্বাদ কৰিলে সোনকালে ভাল হৈ যাব হয়ে আৰু এনেকুৱা বেমাৰ আজাৰ কাৰণো নহয় চবৰে হৈ থাকে মাজে সময়ে আপোনালোকৰো হৈ থাকে মোৰো হ'ব নিচিনা লাগিছে কাৰণ মোৰ বছৰেকত এবাৰেই হয় বেমাৰ এবাৰেই হয় এই খেতি যেতিয়া খেতি মানে কঠীয়া ৰুব আৰু সিমান টাইমতে হৈ যাব আপোনালোকে আশীৰ্বাদ কৰিব বেমাৰ নহ'বলৈ এইবোৰ ঝাটকা দিয়া আছে এতিয়া ঝাটকাত পাৰ হ'ব লাগিব নহয় মই পাৰ হৈ আহিলোঁ তুমি পাৰ হৈ আহা ভালকৈ লাগি যাব নহয় আমাৰ জলকীয়াবোৰ একদম ভালেই হৈছে বাৰু দেই হাবি চাফা কৰি দিলোঁ যে আহা শুনা শুনা পাইছে দেই পাইছে তুমি নোৱাৰিলে ক'লেহে পাৰিব এইবোৰ গাইছৰ আমাৰ জলকীয়া লাগিছে আৰু অলপ চলপ আজিও আহিছোঁ অলপমান কটাই চটাই লৈ একদম আহিছোঁ মানে সেইদিনাখন আপোনালোকে দেখিছিলে আৰু ইয়াতে বেছি পানী চানী কৰিলে জলকীয়াবোৰত সেইকাৰণে গছবোৰ মৰিছে কিন্তু বেমাৰ লাগিছে জানো এইবোৰ গছবোৰ মৰিছে এনেকৈ মৰিবই আৰু ভোট জলকীয়া গছ মানে বহুত বেমাৰ ক'বই নালাগে আৰু মই পানী হৈ যায় পানী ৰখিলে কাৰণে বেমাৰটো বেছি পাইছে কালি মই হেৰি নহয় অকলে কৰিলোঁ অকলে ইমান নকৰিলোঁ আজি কৰিবা যেতিয়া লগতে কৰিম আৰু যেতিয়া লগতে কৰিম আৰু এতিয়া ইয়াৰ পৰাই ষ্টাৰ্ট কৰি যাব লাগে এই পৰাই ষ্টাৰ্ট কৰি যাব লাগে আৰু এতিয়া মই কাম কৰিব আপোনালোকক পাতলা কটাইখন কৰি ডাঙৰখন পাৰিবা পাৰিব বোলে তাই নাই তাই মনত কৈছে আৰু এতিয়া অলপ কাম কৰি লওঁ কাম কৰি মেলি আকৌ ঘৰলৈও যাব লাগিব আজি পুৰণা ঘৰলৈ আহিছোঁ কাম কৰিবলৈ আহিছিলোঁ এতিয়া কাম চাম ইয়াত অলপমান কৰি লওঁ তাৰপৰা আকৌ ঘৰলৈ যাব লাগিব আকৌ ঘৰলৈ যাব লাগিব ন কাম কৰা হাঁহিছে কাম কৰিব লাগে হাঁহিছে কটাৰীখনো যি ডাঙৰ লাগিছে গাইছ মানে একদম জলকীয়া গছত উইট নেমাৰিলে হ'ল আৰু এই মানে বেমাৰ হ'লেই কৰা এই মানে ভিডিঅ' কৰিছ
অনিল খাব লাগিব নহয় তুমি কাম কৰা তেতিয়াহে ভাল হ'ব আকৌ তুমি কাম কৰিলে হয় নাই আৰু চাওকচোন নাই আজি কিমান কাম কৰে মুখে চাইছে আইঅ এই চাউল দিছে এইটো চাউল নিদিবা তোৰ ভয় লাগি যায় হ'ব নাই এইটো চাউল দিলে ভয় লাগি যায় এতিয়া লাগি যাওঁ কাম কৰিবলৈ এনেকৈ মাৰিব লাগিব এইপিনে চাই লয় এনেকৈ মানে এনেকৈ কৰিব লাগে এইটো হাবিটো কাটিব লাগে এনেকৈ দেখিলা নাই এনেকৈ কৰিব লাগে মাৰিছোঁ আকৌ এনেকৈ কটাৰী মাৰিছোঁ তো অলপ কাম কৰি লওঁ অলপ পিছত কটাৰী মাৰিব নজনা দুখন হাবি এখন কাটিছে পাৰিছে নাই কটাৰী মাৰিব জনা নাই চাওঁ মাৰি দেখুৱাই নাই আকৌ কটাৰীখন মাৰি দেখুৱাই নাই কৰি থাকা আৰু তেনেকৈ দেই মই লাগো এতিয়া অলপ দেৰি তুমি কৰি থাকা কৰিব নোৱাৰা নেকি শাহুৱে নিলে এয়া মা আহিলে মা আহি নানি লৈছেহি আৰু হাতে উঘালি আছা ন হাতে উঘালি আছা হাতে উঘালি ইমান চফা কৰিবা তুমি ইমান চফা কৰিবা কৰি থাকা দেই এতিয়া কাম চাম কৰি হৈ গ'ল ঘৰলৈ যাওঁ ব'লা কি চাই আছা বোলে বোলা আকৌ এতিয়া কাম কৰি হৈ গ'ল ঘৰলৈ যাওঁ এইবোৰ ঢাক্কা লগাই থোৱা আছে ঢাক্কা নাহে কাৰেণ্টে নাই ঢাক্কা কাৰেণ্টে নাই কাৰেণ্টখিনি মা আগত গুচি গ'ল আমি দুটা আকৌ পাছত আছোঁ হয়নে বৰষাইমূলক বনাইছে ছাপোৰ্ট কৰিব আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আমাৰ ভিডিঅ'টো আপোনালোকে ভালকৈ চাব দেই আৰু এই ভাগৰ চেনেল এটা খুলিছোঁ আপোনালোকে সকলোৱে এইটো ভিডিঅ'ৰ তলত লিংকটো দিয়া আছে গৈ পেলাই আপোনালোকে যিমান পাৰে ছাবস্ক্ৰাইব কৰিব দেই তেতিয়া ব'লা ঘৰলৈ যাওঁ আৰু তাই বোলে মোবাইলটো ধৰিহে লাভ লাগিলে আকৌ মোকে নিদিলে লাভ লাগিলে এতিয়া আমি ঘৰলৈ বুলি ওলালোঁ এতিয়া ঘৰলৈ যাওঁতে কাম চাম কৰি হৈ গ'ল এতিয়া ঘৰলৈ যাওঁ ন তাতো কাম আছে কাম কৰিবলৈ তাত গৈ ভাত পানী বনাবলৈ আছে মোৰ ভোকো লাগিছে আজি সোনকালে কাম কৰি দিলোঁ মাৰ লগত খালেও মানে অলপ পেটটো নহৰিলে এতিয়া আমি যাম চাইকেল মাৰিছোঁ পাপাৰ লগত আৰু বতৰটো বৰ ডাৱৰীয়া কৰি আছে আজি ভিডিঅ'টো বেছি দীঘল কৰি ইমানতে সমাপ্ত কৰিছোঁ আকৌ এটা নতুন ব্লগত লগ পাম আৰু ভিডিঅ'বোৰ কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টো ইমানে আজিলৈ বাই 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 বাই